বিগত 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ আমোলত উন্নয়নৰ মুখ নেদেখা এটি অঞ্চল হৈছে বৃহত্তৰ ৰুমফুম অঞ্চল। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ পৰা 120 কিলোমিটাৰ নিলগৰ অসম মেঘালয় সীমান্তত অৱস্থিত এই ৰুমফুম অঞ্চলত কংগ্ৰেছে উন্নয়নৰ নামত একোকে নকৰিলে। কিন্তু এই অঞ্চলটোক বিজুলী বাতিৰে পোহৰাই তুলিবলৈ অঞ্চলৰ ৰাইজে নিজে সংস্থাপন কৰি লৈছে ক্ষুদ্ৰ টাৰ্বাইন। এই টাৰ্বাইনৰ জৰিয়তে এতিয়া 3খন গাঁৱৰ 20টা পৰিয়ালৰ ঘৰে ঘৰে উজ্বলি উঠিছে বিজুলী বাতি। পশ্চিম কাৰ্বি আংলং জিলাৰ চচেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এয়া পাহাৰীয়া দুৰ্গম অঞ্চল ৰুমফুম। বিগত কংগ্ৰেছ নেতৃত্বৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে মেঘালয়ৰ গাতে লাগি থকা এই অঞ্চলটোৰ উন্নয়নৰ বাবে কোনো ধৰণৰ আঁচনি ৰূপায়ণ নকৰিলে। ফলত উপযুক্ত শিক্ষা, স্বাস্থ্য, যাতায়াত তথা বিজুলী যোগানৰ পৰা বঞ্চিত হৈ আছে এই বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এই অঞ্চলটোত বিজুলী যোগানৰ বাবে বিদ্যুতৰ খুঁটা পুতিলে ঠিকেই, কিন্তু আজি কুপতি এই খুঁটাবোৰত সংস্থাপন কৰা নহল বিজুলীৰ তাঁৰ, যোগান ধৰা নহল বিজুলী। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে 10 বছৰ পূৰ্বে যিদৰে শ্বাহৰুখ খানৰ স্বদেশ চিনেমাখনত শ্বাহৰুখ খান নাচাৰ পৰা আহি টাৰ্বাইন সংস্থাপন কৰি এখন গাঁৱত বিজুলীৰ ব্যৱস্থা কৰিছিলে, ঠিক তেনেদৰেই এজন মিজু যুৱকৰ সহায়ত অঞ্চলটোৰ বুৱতী জুৰিৰ পানীত সংস্থাপন কৰে ক্ষুদ্ৰ এটি টাৰ্বাইন। এনেদৰে অঞ্চলটোৰ 3 স্থানত সংস্থাপন কৰা ক্ষুদ্ৰ টাৰ্বাইনৰ জৰিয়তে 3খন গাঁৱৰ প্ৰায় 20টা পৰিয়ালে বিজুলী পোহৰেৰে এই ৰুমফুম অঞ্চলটো উজ্বলাই তুলিবলৈ সক্ষম হয়। কিন্তু কংগ্ৰেছৰ অপশাসনৰ বাবে উন্নয়নৰ মুখ নেদেখা এই ৰুমফুম অঞ্চলৰ ৰাইজে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন কৰাৰ বাবে আহ্বান জনাইছে। আমাৰ গাঁৱলৈ এজন ব্যক্তি আহিছিলে, আহি পেলাই আমাৰ গাঁৱৰ এটা টাৰ্বাইন ব্যৱস্থা কৰি দিছিলে। কৰি পেলাই আমাৰ গাঁৱৰ এজন 20 ঘৰ ফেমিলি মানুহৰ কাৰেণ্টৰ ব্যৱস্থা কৰি দিছিলে। কিন্তু আমি সেই কাৰেণ্টেদি গোটেই ঘৰখন পোহৰ ৰখোৱাটো বহুত অসুবিধা হৈছে। সেইকাৰণে আমি এই সৰু সুৰা বেটেৰীকে কিনি বা ঘৰৰ কিবা প্ৰয়োজন হোৱা সৰু ফোন এটা চাৰ্জ দিবলৈ এইটো বেটেৰীৰে চাৰ্জ কৰি তেনেকৈ বৰ্তমান চলি আছোঁ। বৈঠালাংছৰ পৰা সূৰ্য কুমাৰ নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।